হাই গাইজ, পুনৰবাৰ স্বাগতম জনাইছোঁ নাজ কিচেন চেনেললৈ। আজি মই লৈ আহিছোঁ আকৌ এটা নতুন ৰেচিপি। ভিডিঅ'টোৰ আৰম্ভণিতে কওঁ, যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যনৰ দ্বাৰা পাই থাকে। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এটা মেৰিগোল্ড বিস্কুটেৰে বনোৱা পেৰা ৰেচিপি। তো বলকচোন চাই লওঁ মই কেনেদৰে মেৰিগোল্ড বিস্কুটেৰে পেৰা বনালোঁ। আপোনালোকে যিকোনো সময়তে অতি কম সময়ৰ ভিতৰতে পেৰা বনাই খাব পাৰে। ঘৰতে থকা বস্তুৰে বহুত বেছি বস্তু নালাগে। তো বলকচোন চাই লওঁ মই কেনেদৰে পেৰা বনালোঁ। প্ৰথমতে মই লৈ লৈছোঁ এপেকেট মেৰিগোল্ড বিস্কুট আৰু লৈছোঁ 1 কাপতকৈ অকণমান কম চেনি। আপোনালোকে চেনিটো সোৱাদ অনুসৰি লৈ ল'ব, যদি বেছিকৈ খায় তেনেহ'লে বেছিকৈ লৈ ল'ব। এতিয়া মই বিস্কুট আৰু চেনিখিনি এটা মিক্সি জাৰত গুড়ি কৰি ল'ম। লগতে লৈ লৈছোঁ মই 1 কাপতকৈ অকণমান বেছি গাখীৰ। গাখীৰৰ পৰিমাণটো ক'ব নোৱাৰি, কমো লাগিব পাৰে বেছিও লাগিব পাৰে। মই 1 কাপতকৈ অকণমান বেছি লৈ লৈছোঁ, চাওক কিমানখিনি লাগে। এয়া চাওক, আমাৰ বিস্কুট আৰু চেনিখিনি ভালদৰে গুড়ি হৈ গৈছে, একদম পাউডাৰৰ দৰে হৈ গৈছে। এতিয়া মই অলপ অলপকৈ গাখীৰ দি বিস্কুটখিনি ভালদৰে মঠি ল'ম। গাখীৰখিনি একেবাৰে দি নিদিব, পনীয়া হৈ যাব পাৰে। অলপ অলপকৈ দি পেলাই ভালদৰে মঠি ল'ম। মই মেৰিগোল্ডৰ সৰু পেকেটটো লৈ লৈছিলোঁ। আপোনালোকে যদি বেছিকৈ বনাব বিচাৰে তেতিয়াহ'লে ডাঙৰ পেকেটটো লৈ ল'ব। মই বহুত নবনোৱাৰ বাবে মই সৰু পেকেটটো লৈ লৈছোঁ। এয়া চাওকচোন, আমাৰ বিস্কুটখিনি ভালদৰে মুঠি হৈ গৈছে। বহুত ডাঠো হোৱা নাই, বহুত কোমলো হোৱা নাই, মানে এনেকুৱা দৰেটাই লাগে। বহুত বেছি গাখীৰৰ প্ৰয়োজন নহ'ল। আৰু এতিয়া মই এইখিনি সৰু সৰু বল বনাই ল'ম। যদি আপোনালোকৰ হাতত লাগি যায় তেতিয়াহ'লে হাতত অকণমান ৰিফাইন সানি ল'ব। যদি কোনোবাই ঘি ভাল পায় তেতিয়াহ'লে বিস্কুটখিনি যেতিয়া মুঠি লৈছিলোঁ তেতিয়া আপোনালোকে ঘি দি ল'ব পাৰে। মই দিয়া নাই, কাৰণ মই খুব কম সামগ্ৰীতে বনাইছোঁ। এয়া চাওক, মই হাতেৰে ভিডিঅ'টোত দেখুৱাৰ দৰে এনেকৈ পেৰাকেইটা বনাই লৈছিলোঁ। সকলোৱে জানেই চাগে, তথাপিও মই কেনেদৰে বনালোঁ সেইটো শ্বেয়াৰ কৰিবলৈ মই ভিডিঅ'টো কৰিছিলোঁ। আৰু মই এইটো পদ্ধতিৰে বাকী পেৰাকেইটাও এনেকৈয়ে বনাই লওঁ। বহুত বেছি দেখাই নাথাকোঁ আপোনালোকক। এয়া চাওকচোন, মই এইটো চাইজতো কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে নিজৰ সুবিধা অনুসৰি চাইজবিলাক কৰি ল'ব পাৰে। আৰু এতিয়া মই মাজতে দি লৈছোঁ বাদাম। আপোনালোকে নিজৰ পচন্দ অনুসৰি ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক, আমাৰ পেৰা ৰেডি হৈ গৈছে। দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈ বিৰাট টেষ্টি হয়। একেবাৰে কম সামগ্ৰীতে বনাব পাৰি। আপোনালোকে যদি কেতিয়াও নাই খোৱা তেনেহ'লে এবাৰ খাই চাব। খাবলৈ বহুত টেষ্টি হয় আৰু বনাবলৈও খুব সহজ, বহুত সামগ্ৰীও নালাগে। মই দেখাইছোঁৱে, মই মাত্ৰ 3টা সামগ্ৰীতে বনাইছোঁ। আপোনালোকে এবাৰ ৰেচিপিটো ট্ৰাই কৰি চাবচোন, বহুতেই টেষ্টি হয় খাবলৈ। আৰু যদি কোনোবাই খাইছে তেনেহ'লে মোক জনাবচোন কমেণ্ট কৰি কেনেকুৱা লাগে। মই কিন্তু বহুত ভাল পাওঁ।
যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা পাই থাকে